আমি আজি অতি গৌৰৱান্বিত আৰু খুব আনন্দিত যে ৰাভা জাতিৰ আজি 50 বছৰৰ পিছত 51 বছৰ ভৰি দিছোঁ আৰু এই বছৰ য'ত স্থাপন হৈছিলে প্ৰতিষ্ঠা হৈছিলে বেবাক ৰাভাকৰো ৰাণুচুম ৰাভা সাহিত্য সভা এই স্থানতেই আমি আজি চিৰস্মৰণীয় কৰিবলৈ এই স্তম্ভ আমাৰ ৰাভা ভাষাৰ সাহিত্য সভাৰ প্ৰতীক আমি চিৰস্মৰণীয় কৰিবৰ কাৰণে স্তম্ভ নিৰ্মাণ কৰিব পাৰিলোঁ। তাৰ পিছত দ্বিতীয়তে ধন্যবাদ দিব খুজিছোঁ অসম চৰকাৰ লগতে BTR চৰকাৰকো যে অসম চৰকাৰে ৰাভা ভাষাক স্বীকৃতি দিলে প্ৰাইমাৰী পৰ্যায়ত হ'লেও ক্লাছ 5 লৈকে আমাৰ হ'ব এদিনাখন আৰু এতিয়া এই বছৰৰ পৰাই হয়তো আমাক এইটো সুযোগ দিছে কাৰণে অসম চৰকাৰলৈ আদৰণি আৰু ধন্যবাদ দিছোঁ আৰু ভৱিষ্যত আমাৰ জাতীয় যিটো ভাষা আমাৰ ৰাভা জাতিৰ ভাষা এই ভাষাৰ উন্নয়ন হয় যুগুমীয়া হয় তাৰ কাৰণে চৰকাৰৰ উভয় পক্ষকে আমি আহ্বান জনাইছোঁ যেন সহায় কৰে কাৰণ চৰকাৰৰ হাত নহ'লে চৰকাৰৰ সহায় নহ'লে কোনো জাতিগোষ্ঠী কোনো ভাষা জীয়াই থাকিব নোৱাৰে অকল নিজেই তৈয়াৰ কৰি পেলাই ভাষা জীয়াই থাকিব নোৱাৰে সেইকাৰণে চৰকাৰৰ সহায় লাগে আৰু সেই ফালৰ পৰা আমি আশা কৰিম যে আমাৰ প্ৰচুৰ পৰিমাণে শিক্ষক লাগে যিমানবিলাক ৰাভা প্ৰধান স্কুল আছে গাঁওবোৰ আছে সেইবিলাকৰ যেন চৰকাৰে শিক্ষক নিযুক্ত কৰিবলৈ সুযোগ দিয়ে আৰু ৰাভা জাতিৰ ভাষাৰ যেন উন্নয়ন হয় আৰু এই সাহিত্য সভা বিশ্ব দৰবাৰলৈ লৈ যাব পাৰোঁ আজি যিকোনো ভাষা ৰৈ থকা নাই সকলো ভাষাই জংগলবাৰীত থকা বনৰ হাবিত থকা যে জাতি জনগোষ্ঠীৰ ভাষাও আজি উদ্ধাৰ হৈছে ৰাভাসকলেও আজিৰ পৰা আৰম্ভ ক'ব পৰা যায় যে আমাৰ ভাষা উদ্ধাৰ হৈছে কাৰণ আমি মাধ্যম পালোঁ গতিকে সকলোৰ ফালেদি আমি আনন্দিত আৰু খুব মানে ধন্যবাদ নিজকে গৌৰৱান্বিত মানিছোঁ। আজিৰ দিনত যুৱচামক কি মেছেজ দিব? যুৱচামৰ এইটোৱেই যে আমাৰ যুৱচামে মই দেখিবলৈ পাইছোঁ মই নিজেই ভুক্তভোগী কাৰণ নিজকে ৰাভা বুলি পৰিচয় দিবলৈ কুণ্ঠাবোধ কৰা ৰাভা যুৱক বহুত ওলাইছে আৰু ছেপাৰেটিষ্ট মনোভাৱ যে বিভাজনমুখী এনেকুৱা হয়তো ওলাইছে আমাৰ দৃষ্টিগোচৰ হৈছে সেইবিলাক যেন নহয় এইটোৱে আমাৰ কামনা কৰোঁ যে কাৰণ একতা নহ'লে জাতি উদ্ধাৰ নহয় জাতি জীয়াই থাকিব নোৱাৰে ভাঙনমুখী ধ্বংসাত্মক এই চিন্তাধাৰাৰে জাতিগোষ্ঠী জীয়াই থাকিব নোৱাৰে সেইকাৰণে যুৱচামক মই ভাষাৰ ক্ষেত্ৰত বিশেষকৈ ক'ব বিচাৰোঁ যে ইংলিছেই হওক অসমীয়া হওক বঙালীয়েই হওক বা হিন্দীয়ে হওক বা বড়োই হওক সকলো ভাষাৰ জনাৰ উপৰিও নিজৰ ভাষাটোক হেৰাবলৈ দিয়া বা নিজৰ ভাষা ব্যৱহাৰ নকৰা পাহৰি যাবলৈ ধৰা এইটো ভাল লক্ষণ নহয় কাৰণ আমি বহুত দেখিবলৈ পাইছোঁ টাউনত গ'লে গুৱাহাটীত গ'লে অসমীয়া হয় কলকাতাত গ'লে বঙালী হয় নিজকে পাহৰি যায় পিন্ধন উৰণ পৰ্যন্ত মানুহে এতিয়া এৰিবলৈ ধৰিছে মানে এৰিবলৈ ধৰা মই দেখিবলৈ পাইছোঁ সেইকাৰণে মই এই বয়সতো মোৰ অভিজ্ঞতা আছে মই দেখিছোঁ নিজে যিবিলাক শাৰী পিন্ধি থাকে সেইবিলাকৰ প্ৰতি মোৰ অনুৰোধ থাকিব যেন এইটো ব্যৱহাৰ নকৰে কৰক প্ৰয়োজন সাপেক্ষে চবকে ব্যৱহাৰ কৰিব লাগে কিন্তু নিজত্বক যেন মানে জলাঞ্জলি নিদিয়ে সেইটো মোৰ আহ্বান আছে মানে আজি আমাৰ বেবাক ৰাভা কুৰাণুচুমৰ সামৰণি অনুষ্ঠান আৰু তাৰ লগতে আমাৰ 51তম সংখ্যক প্ৰতিষ্ঠা দিৱস আজি ৰাতিপুৱাৰ পৰা আমাৰ কাৰ্যসূচী হৈছে এনেধৰণৰ যে পতাকা উত্তোলন হৈ স্মৃতি তৰ্পণ তাৰপিছত আমাৰ এক বহুদিনীয়া এটি সপোন আছিল আমি এটা আমাৰ আঁচনি আছিলে সেই আছিলে আমাৰ বেবাক ৰাভা কুৰাণুচুমৰ এই খাকচা গাঁওখন আমাৰ বেবাক ৰাভা কুৰাণুচুমৰ জন্মগাঁও এই জন্মগাঁওখনক আমাৰ বিশ্বৰ দৰবাৰত কেনেকৈ আমি চিনাকি দিব পাৰোঁ লগতে আমাৰ ৰাভাসকলৰ প্ৰতিজন ব্যক্তিৰ লগতে বিভিন্ন ভাষাপ্ৰেমী ৰাইজৰ মাজত যে বেবাক ৰাভা কুৰাণুচুম অৰ্থাৎ নিখিল ৰাভা সাহিত্য সভাৰ জন্ম ক'ত হৈছিল সেইখন গাঁও যে খাকচা গাঁও কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত যে খাকচা গাঁৱত সেই খাকচা গাঁওটোক আমি চিনাকি কৰি দিয়াৰ কাৰণে এটা স্মৃতি যাতে আমি জীয়াই ৰাখিব পাৰোঁ সেইটোৰ কাৰণে আমি এটা প্ৰতীক স্থাপন কৰিছোঁ সেই প্ৰতীক স্থাপনটো আমাৰ হৈ গ'ল এতিয়া কিছু সময় পিছতে আজি আমাৰ গ্ৰন্থ উন্মোচনী সভা হ'ব আৰু এই গ্ৰন্থ উন্মোচনী সভাত আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমি এটা বহুদিনে আমাৰ পৰিকল্পনা আছিলে আৰু দীৰ্ঘদিনীয়া এক যাত্ৰাৰ
ফলশ্ৰুতিত আমি ৰাভা বুৰঞ্জী ঠিক পূৰ্ণাংগ বুৰঞ্জী নহয়, ৰাভা বুৰঞ্জীৰ ৰূপৰেখা নামে প্ৰথম খণ্ড এতিয়া আমি ৰাভা বুৰঞ্জী আমি প্ৰণয়ন কৰা ইতিমধ্যে হৈছে, সেয়া আজি প্ৰকাশ কৰিম। তাৰ লগতে বিভিন্ন গ্ৰন্থ আমাৰ প্ৰকাশ হ'ব। তাৰপিছতে আজিৰ এইখন মূল সভাখন আছে মুকলি সভা, আৰু মুকলি সভাত আমাৰ মুখ্য অতিথি হিচাপে আমাৰ BTRৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য চিফ BTRৰ প্ৰমোদ বড়ো ছাৰ, তেখেতক আমি আমন্ত্ৰণ কৰিছোঁ, তেখেতে আহিব। লগতে বিভিন্ন বিশিষ্ট অতিথি আছে, আমাৰ সন্মানীয় অতিথি আছে, এনেধৰণৰ আমি অতিথিসকলক আমন্ত্ৰণ কৰিছোঁ। তাৰ জৰিয়তে আমাৰ এখন মুকলি সভা হ'ব। তাৰপিছতে আমাৰ সন্ধিয়া 6 বজাত আমাৰ বন্তি প্ৰজ্বলন হোৱাৰ পিছতে আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব, সাংস্কৃতিক সন্ধিয়া। তেনেকৈ আমাৰ সমাপ্তি হ'ব। মুকলি সভাত কি আলোচনা চলিব? মুকলি সভাত আজি আলোচনা কৰিলে, মুকলি সভাততো মুকলিমূৰীয়াকৈ আলোচনা হয়। আমাৰ সোণালী জয়ন্তী বৰ্ষৰ যি আমাৰ পৰিক্ৰমা, আজি বৰ্ণিল যাত্ৰা বেবাক ৰাভা কৰুণানিধি নৃসিংহৰ, আপোনালোকে হয়তো জ্ঞাত হৈছে যে আমাৰ সোণালী জয়ন্তী বৰ্ষ লোহাৰঘাট অধিৱেশন যোৱা ফেব্ৰুৱাৰী মাহ, 2023 চনৰ ফেব্ৰুৱাৰীৰ 22 তাৰিখৰ পৰা 26 তাৰিখে লোহাৰঘাট কামৰূপ জিলাৰ লোহাৰঘাটত অনুষ্ঠিত হৈছিলে। তাত আমি মাননীয় মুখ্যমন্ত্ৰীক আমন্ত্ৰণ কৰিছিলোঁ। তেখেতে আমাৰ আমন্ত্ৰণৰ প্ৰতি তেখেতে সন্মান জনাই তেখেতে উপস্থিত আছিলে। আৰু আমাৰ তাতে এটা ৰূপৰেখা আমি অংকন কৰিছিলোঁ। আমাৰ যিহেতুকে 50 বছৰ সম্পূৰ্ণ হ'ল, আৰু এই 50 বছৰত আমি ৰাভা সাহিত্য সভাই একেলগে 100খন গ্ৰন্থ প্ৰকাশ কৰাৰ আমি এটা ৰূপৰেখা অংকন কৰিছিলোঁ। আমি সেই ৰূপৰেখা অংকন কৰি আমি যেতিয়া লাগি গ'লোঁ, 100 গ্ৰন্থৰ পৰিৱৰ্তে আমি ঐতিহাসিকভাৱে 119খন গ্ৰন্থ একেলগে আমি যোৱা সোণালী জয়ন্তী লোহাৰঘাট অধিৱেশনত আমি উন্মোচন কৰিছোঁ। আৰু সেই উন্মোচন কৰাৰ পিছতে আমাৰ এক যাত্ৰা তেনেকুৱা অব্যাহত আছে। গোটেই বছৰজোৰা আমাৰ সোণালী জয়ন্তী বৰ্ষৰ বিভিন্ন কাৰ্যসূচী আমাৰ হাতত আমি লৈছোঁ। তাৰ মাজত মূলতে আছিল আমাৰ জনজাগৰণ সভা আমি অনুষ্ঠিত কৰিছিলোঁ যোৱা জুলাই মাহৰ আপোনাৰ 27 তাৰিখৰ পৰা আগষ্ট 13 তাৰিখলৈকে আমি সমগ্ৰ অসমতে এই জনজাগৰণ অনুষ্ঠিত কৰিছোঁ। আৰু জনজাগৰণ কৰাৰ উদ্দেশ্যটোৱেই হ'ল যে ৰাভা ভাষা সাহিত্যৰ প্ৰতি যাতে সকলোৱে আগ্ৰহী হয়, সাংগঠনিক দিশত সকলোৱে যাতে তৎপৰতে যাতে আগবাঢ়ি আহে, আৰু ৰাভা ভাষা সাহিত্যৰ উত্তৰণৰ ক্ষেত্ৰত ৰাভা সাহিত্য হৈ বৰ্তমানলৈকে কি কৰিছে এই মানে সোণালী জয়ন্তী বৰ্ষলৈকে, সেয়াৰ সম্পূৰ্ণ ৰূপৰেখাৰ কথাবোৰ আমাৰ প্ৰতিজন ৰাভা লোকসকলে জানিব লাগে। লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ লগত আমি ঐক্যভাৱে কি ধৰণৰ আমি সমন্বয় ৰক্ষা কৰি, সংহতি ৰক্ষা কৰি আমি আগবাঢ়ি যাব পাৰিম, সংস্কাৰমুক্ত সমাজ গঢ়িব পাৰিম, আৰু সকলোকে ভাষা প্ৰেমৰ প্ৰতি যাতে আকৃষ্ট কৰিব পাৰিম, তাৰ কাৰণে আমি পৰিকল্পনা কৰি জনজাগৰণ অনুষ্ঠিত কৰিছিলোঁ। আৰু তাৰপিছতে আমাৰ এইখন আছিলে সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান। আৰু আমাৰ তাৰ লগত সংগতি ৰাখি আমি কি কৰিলোঁ যে আজিৰ দিনটোতে হৈছে 51 বছৰ আমি ভৰি দিলোঁ 50 বছৰৰ পৰা। গতিকে আজিৰ এই শুভ পবিত্ৰ দিনতে বেবাক ৰাভা কৰুণানিধিৰ জন্ম গাঁৱতে আমি এইখন অনুষ্ঠান পাতি আজি সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানো পতা হ'ল। লগতে আমাৰ বেবাক ৰাভা কৰুণানিধি নৃসিংহৰ প্ৰতিষ্ঠা দিৱস 51তম প্ৰতিষ্ঠা দিৱস পতা হ'ল। গতিকে এই সমস্ত কথাবোৰ, এই কথাৰ ওপৰতে ভিত্তি কৰি আমি কি পালোঁ কি নাপালোঁ, সফলতা বিফলতাৰ কথাবোৰ নিশ্চয়কৈ মুকলি সভাত আলোচনা হ'ব। আৰু ইয়াৰ লগতে মই এটা কথা নিশ্চয়কৈ ক'ব লাগিব, আমাৰ জন্ম লগ্নৰ পৰা ৰাভাসকলৰ এক দাবী আছিল, সেয়া আছিল ৰাভা ভাষা প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ মাধ্যম প্ৰৱৰ্তন কৰা। এইকাৰণে দাবী আছিল যিকোনো ভাষা জীয়াই ৰাখিবলৈ হ'লে, সংৰক্ষিত কৰি ৰাখিবলৈ হ'লে এটা আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজন আছে। আৰু এটা কথা, জাতি এটাক যে পৰিচয় দাঙি ধৰিবলৈ হ'লে, বিশ্বত যদি আমি জাতি এটাক পৰিচয় দাঙি ধৰিব লগা হয়, তেতিয়াহ'লে ভাষাটো লাগিবই। ভাষা অবিহনে কোনো জাতিৰ পৰিচয় থাকিব নোৱাৰে। গতিকে আমি এই ভাষাটোক জীয়াই ৰাখিবৰ কাৰণে এক আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজনীয়তা আমি অনুভৱ কৰিছিলোঁ। সেই তেতিয়াৰ আমাৰ পৰম আৰাধ্য ব্যক্তিসকলে, নেতৃত্বসকলে অনুভৱ কৰিছিলে যে আমাৰ ভাষাটোক জীয়াই ৰাখিবলৈ আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজন লাগে, তাৰ কাৰণে আমাক প্ৰাথমিক শিক্ষাৰ মাধ্যম লাগে। গতিকে সেই দীৰ্ঘদিনে আমাৰ দাবী, আৰু সেই দাবীৰ প্ৰতি আমি কৰি অহাৰ পিছতো বহু চৰকাৰ আহিল গ'ল, কিন্তু কোনো আমাক মানে সেই সঁহাৰি নিদিলে। কিন্তু অৱশেষত ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ আধাৰত বৰ্তমান অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, যি তেখেতৰ গতিশীল এক নেতৃত্ব, গতিশীল আৰু বলিষ্ঠ নেতৃত্বৰ দ্বাৰা তেখেতৰ যি চিন্তাধাৰা, সেই চিন্তাধাৰা তেখেতে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ আধাৰত যোৱা ফেব্ৰুৱাৰী মাহৰ 23 তাৰিখৰ কেবিনেটে ৰাভা ভাষাক শিক্ষাৰ মাধ্যম হিচাপে প্ৰাথমিক পৰ্যায়ত স্বীকৃতি প্ৰদান কৰিলে। আৰু এই শিক্ষাবৰ্ষৰ পৰাই আমাৰ ৰাভা ভাষাৰ শিক্ষা প্ৰাথমিক পৰ্যায়ত আমি স্বীকৃতি লাভ কৰিছোঁ। গতিকে এই শুভ দিনত শুভ আমাৰ কাম আৰু শুভ এক আমাৰ সফলতা বুলি ক'ব লাগিব। আৰু চৰকাৰে এই সফলতাৰ আঁৰত চৰকাৰ আছে, আৰু চৰকাৰৰ পৃষ্ঠপোষকতা আমাক লাগিবই। গতিকে চৰকাৰক এই চেগতে এই শুভ স্থানৰ পৰাই আমি চৰকাৰলৈকে আন্তৰিক বহুত ধন্যবাদ
জনাৰ লগতে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আগলৈকে আমাৰ এই ভাষাৰ মাধ্যমৰ ক্ষেত্ৰত যিমান কৰণীয় আছে সেই ক্ষেত্ৰত চৰকাৰে যাতে আমাক যাতে সুন্দৰভাৱে আগবঢ়াই নিয়াত সহায় সহযোগিতা কৰে তেওঁলোকে যাতে আমাক সুদৃষ্টি দিয়ে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু লগতে BTR চৰকাৰক আমি ধন্যবাদ জনাইছোঁ আজিৰ এই ঘাগসাগৰত ইমান সুন্দৰভাৱে এক পৰিৱেশত আমাক অনুষ্ঠানটো সম্পূৰ্ণ কৰি তোলাৰ ক্ষেত্ৰত তেওঁলোকে সহযোগিতা আগবঢ়ালে আৰু আজি তেখেতেও আহিব আৰু তেখেতক মই বিশেষকৈ আমাৰ BTR প্ৰধান আমাৰ চিফক আমি ধন্যবাদ এইকাৰণে জনাম যে BTRত ইতিমধ্যে 2019 পৰাই ৰাভা শিক্ষক আমি অস্থায়ীভাৱে নিযুক্তি দিছোঁ 213খন স্কুলত প্ৰাথমিক বিদ্যালয় মজলীয়া বিদ্যালয় আৰু আপোনাৰ হাইস্কুল পৰ্যায়ত গতিকে ৰাভা ভাষাটো শিকোৱাৰ কাৰণে গতিকে আৰ্থিক পেকেজ মানে বছৰত দিছে আমাৰ BTRৰ চৰকাৰৰ তৰফৰ পৰা গতিকে তেওঁলোকৰ যিটো আমাক সহায় সহযোগ কৰিছে তাৰ কাৰণে তেওঁলোকক আমি বহুত বহুত ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ লগতে আগলৈও যাতে এই ব্যৱস্থাটো অটুট ৰাখে তাৰ কাৰণে তেওঁলোকৰ ওচৰত আমি প্ৰাৰ্থনা আমি আবেদন কৰিছোঁ আৰু অনুৰোধ জনাইছোঁ লগতে আমাৰ মাধ্যম প্ৰৱৰ্তনৰ ক্ষেত্ৰতো চৰকাৰৰ পক্ষত যি ধৰণৰকৈ সহায় সহযোগিতা লাগে তাৰ কাৰণে BTR চৰকাৰৰ পৰা আমি সহযোগিতা আমি কামনা কৰিছোঁ থেংক ইউ